जी हम नहीं तोड़ेंगे तोड़ेंगे हम मगर तेरा साथ ना छोड़ेंगे हेलो ওচৰৰে নামঘৰ এটাত আহিলোঁ আৰু ইয়াতে এতিয়া মই গাঁত খান্দি আছোঁ আৰু ইয়াতে গছপুলিটো ৰুম চাই থাকক। আৰু গাঁতটো খন্দা হ'ল, এতিয়া ইয়াতে গোবৰ মাটি ভালকৈ মিক্স কৰি ইয়াতে গছপুলিটো ৰুই দিম। এতিয়া গছপুলিটো ৰোৱা হ'ল, এতিয়া মই চাই আছোঁ কাষতে বহি আৰু বেৰা এখন দিব লাগে। এতিয়া গৰু ছাগলী যাতে নাখায়, ভালকৈ থাকে, চাওঁ কি কৰোঁ। ইয়াতে প্ৰায় ৰোৱা হ'লে এইবাৰ বেলেগ জেগাত যাম, চাওঁ ক'ত যাওঁ অলপ। এইবাৰ আহিলোঁ দক্ষিণ ওলাবৰী প্ৰাথমিক বিদ্যালয়। ময়ো বাইকত বহি আছিলোঁ, মোকো মনাখন লৈ যাব দিলে ভিতৰত। বলক ভিডিঅ'টো চাই থাকক। এইবাৰ ইয়াতে বৃক্ষৰোপণ কৰিম। ই ভাবছি কৰোণা আহিব পাৰে, মাস্কখন মাৰি লওক ভাল, সেইকাৰণে মাস্কখন মাৰি এতিয়া কাম কৰিব। আৰু এইবাৰ বিকাশে গছপুলিটো ৰুলে আৰু সুমনে হেল্প কৰি আছে। কিবা লাগে, গোবৰ লাগে, গোবৰ আনি আছে। এইবাৰ আমি ওচৰৰে এটা মন্দিৰত আহিছোঁ আৰু ইয়াতে সুমন আৰু পল্লৱে গছপুলি ৰুই আছে। এয়া তো আমি বিশ্ব পৰিৱেশ দিৱস বুলি অলপ গছপুলি ৰোপণ কৰিলোঁ আৰু আপোনালোকেও পাৰিলে ৰোপণ কৰিব। আৰু গছপুলি আমাৰ যিহেতু গছ থাকিলে মানুহ থাকিব, গতিকে সেইটোৱে কৰিলোঁ। আৰু অকল গছপুলিটো ৰুলেই নহয়, গছপুলিটোক আমি লালন পালন কৰিব, প্ৰটেকশ্যন দিব লাগিব, লালন পালন কৰিব লাগিব, তাক ডাঙৰ হোৱালৈ চাব লাগিব। অন্ততঃ এবছৰমান চাব লাগিব তাক, তেতিয়া সি হ'ব, নহ'লেতো সি নহ'ব পাৰে। গতিকে তাক চাব লাগে ভালকৈ।
সেইটোৱে ক'লোঁ আৰু সকলোৱে বিশ্বাস কৰি দিব আৰু যিহেতু কৰোণা মহামাৰী আমাৰ ইমানখিনি প্ৰব্লেম চলি আছে বৰ্তমান, গতিকে সকলোৱে মাস্ক পৰিধান কৰিব আমি বাৰু মেইনটেইন কৰিব পৰা নাই কাৰণ ভিডিঅ'ত নাহে গোটেইকেইটা মেইনটেইন কৰিলে। তো এইখিনিয়ে ক'লোঁ আৰু বিন্দাছ আছামত বহুত দিন ভিডিঅ' অহা নাই, তো এইটো দিলোঁ আজি। অতি সোনকালে বিন্দাছ আছামত ভিডিঅ' আহিছে, কিন্তু আপোনালোকে অলপ কৰিব লাগিব, চাব লাগিব, অলপ ধৈৰ্য ধৰক। এক্সাম আমাৰ কেঞ্চেল হ'লে আমি ভিডিঅ' দি আছোঁ আৰু পাহৰি নাযাব আমাক। পাহৰি যাব নালাগে, নাযাব পাহৰি কিয় যাব। বাই জয় অসম।